হেল্ল' এভৰিৱান, আজি আমি ককাৰ ঘৰলৈ আহিলোঁ। হ'ল অলপ টাইম, এতিয়া আহি পাইছোঁহি। আহাটো 10টামানতে আহিছিলোঁ, কিন্তু এইবোৰ বজাৰ কৰি মেলি আহোঁতে বহুত দেৰি হৈ গ'ল। তাৰপিছত এতিয়া আহি পাইছোঁহি। মা পথাৰলৈ গ'ল আৰু মই অকণমান চিয়াল খাবলৈ লৈছোঁ। এতিয়া দিছে চিয়াল অকণমান খাবলৈ লৈছোঁ। এবাৰ আবেলিকৈ পথাৰলৈ যাম। কাৰ ফোন আহিছে? আচলতে কথাটো কি হ'ল, মই চিয়াল খাম বুলি ল'লোঁ। মই মানে চব বস্তুৱে মোৰ মানে এনেকুৱা লাগে মই খাই ভাল লাগিব চাগে, কিন্তু মই খোৱাৰ পিছত মানে কিছুমান বস্তু ভাল নালাগে। সেই তেনেকৈ চিয়ালো মোৰ মানে ভাল নালাগেই মানে প্ৰায় মই নাখাওঁৱেই। কিন্তু আজি মানে খাই চাম বুলি ভাবিছিলোঁ, ভাল লাগিব বুলি। তাৰপৰা নাখালোঁ আৰু বাদ দিয়ক সেইটো। তাৰপিছত এতিয়া পথাৰলৈ আহিলোঁ চাহ দিবলৈ মানে মায়ে লগালগ পথাৰলৈকে আহিছিলে, মানে ঘৰৰ পৰা যোৱাৰ পিছত আমি ঘৰৰ পৰা অহাৰ পিছত মানে তাৰপিছত কি বুলি কয়, সেইকাৰণে মালৈ ভাত আনিলোঁ। তাৰপৰা মোৰ ভাগৰ চিয়ালটো আছিলে, মালৈ এক্সট্ৰাকৈ চিয়াল থৈছিলে, সেইটো দুইটা ফাল মায়ে খাইছে আকৌ দেই গাখীৰৰ লগত। তাৰপৰা চিয়াল খালে, তাৰপৰা কঁঠাল খালে। এহেঁতি কঁঠাল খালে, মাহীহঁতে আৰু জেঠাই কঁঠাল খালে। তাৰপিছত মায়ে ভাত খালে, চিয়াল খালে। তাৰপিছত আকৌ চাহো আনিছিলোঁ, চাহো খালে। চব খালে আৰু মানে এহেঁতি ঘৰৰ নহয় জানো, একদম চব যোগান ধৰি আছোঁ আৰু এবেলা ৰুলে। তাৰপিছত এতিয়া কি কৰি আছোঁ, এহেঁতৰ নিচিনা মানুহ পালে চিন্তাই নাই দেখোন। মায়ে এইজনী মা হয়, মায়ে কৈছে মানে ৰুবও জানো, তুলিবও জানো, ধান দিবও জানো। এই গানটো যে কিবা এটা গান আছিলে, গানটো পাহৰি গৈছোঁ এতিয়া মানে ভইচ অভাৰ দিওঁতে। সেই গানটোত মানে ৰিলচ বনাই দিবলৈ কৈছে মায়ে, সেইটোকে কৈছে ৰুবও জানো, তুলিবও জানো, ববও জানো, সেইটো বোলে লগাই দিবলৈ কৈছে। এয়া মাহীয়েও কৈছে বোলে তুলিহে যাওঁ আৰু মৰা নমৰা পিছৰ কথা বোলে, তেনেকৈ কথা এষাৰ কৈছে। এয়া জেঠাই। তাৰপিছত এয়া আকৌ সন্ধিয়া আহি পালোহি। এতিয়া 6:30 বাজি গ'ল। গা পা ধুই আজৰি হৈ আহিছোঁ। মাহঁতে গা ধুবলৈ গৈছেহে। মোৰ মানে পানী ভৰাই থাকোঁতে বেছি দেৰি হৈ গ'ল, পানী ফিল্টাৰ কৰি থাকোঁতে মানে। তাৰপিছত কি বুলি কয়, কাপোৰ বেছি নাই অনা। মাহীহঁতৰ মেক্সি এটাকে পিন্ধি লৈছোঁ আৰু বহুত গৰম, একদম ঘামচি উঠি গ'লগৈ ডিঙিত। একদম আজি এদিনতে উঠি গ'ল, হাতত এইবিলাকত উঠি গ'ল। এতিয়া আকৌ পিছদিনাৰ দৃশ্য। আচলতে ভিডিঅ' কৰি থকাই নহয়। এতিয়া ভিডিঅ' কৰোঁ বুলি ক'লে ঢেৰ ভিডিঅ' ওলায়, কিন্তু কৰিবলৈ সময়ে নহয়। এই কিবা এটা কৰিবগৈ লাগে, সেই কিবা এটা কৰিব লাগে। মোবাইল ক'ত ধৰি থাকিবলৈ সময় মোবাইল ধৰি থাকিবলৈ পাহৰিয়ে যাওঁ মানে। তাৰপৰা সেয়া গ'লোঁ চাহ দিবলৈ প্ৰথম কোবত। তাৰপিছত মাহীয়ে ভাত বনাই আছিলে। তাৰপৰা আকৌ ভাত খাব হ'ল, আকৌ সেয়া ভাত আনিবলৈ আহিলোঁ চাহ দি পেলাই। তাৰপিছত মই মানে এতিয়া কৈ আছিলোঁ যে মই ভাতটো নিবলৈ আহিম বুলি, মানে মোৰ মোবাইলটো আছিলে, মাৰ মোবাইলটো আছিলে। তাৰপৰা মই দুইটা মানে পলিথিনত ভৰাই থৈ দিছিলোঁ, লৈয়ে গৈছিলোঁ তেনেকৈ আৰু যাওঁতেই। তাৰপিছত কি বুলি কয়, থৈ আহিলোঁ যে ভাত দিবলৈ আহিমেই পথাৰত, তাৰপিছত মই মোবাইল দুটা লৈ যাম যাওঁতে। কিন্তু মানে ভাত নিবলৈ আহোঁতেই বৰষুণ পূৰা দি দিলে নহয়। তাৰপৰা মোবাইলকেইটা তিতিলে আৰু তাৰপিছত হ'ল আৰু তাৰপিছত ভাত খাবলৈ আকৌ মোবাইলকেইটাও আনিলোঁগৈ। সিহঁতক মানে ঘৰলৈকে মাতি দিলোঁ, মানে ৰোৱনী আজি ঘৰৰ কেইজনীহঁতি 8জনী আছিলে। তাৰপিছত ঘৰলৈকে মাতি দিলোঁ। তাৰপিছত মাহীয়ে দিলে আৰু মাহীয়ে বনালে মেলিলে। তাৰপিছত আৰু পথাৰলৈ আকৌ আহিছিলোঁ, অকণমান ৰুই চালোঁহি। তাৰপিছত আকৌ আমি আৰু ৰাতিলৈ বাৰ্থডে এটা আছিলে, বাৰ্থডেটোলৈ গ'লোগৈ।